স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যনৰ যেটো নিউ এডভাৰটাইজমেণ্ট 4,500 পদৰ বিজ্ঞাপনটো প্ৰকাশ পালে তাত আপোনালোকে আপাৰ প্ৰাইমাৰীত কিমান মাৰ্ক থাকিলে আপোনালোকে চাকৰিটো পাব এইটো ভিডিঅ'ত আপোনালোকে এনালাইজ সহকাৰে সম্পূৰ্ণ জানিব পাৰিব যদি আপোনালোকৰ এই ভিডিঅ'টোত কোৱা মতে মাৰ্ক আছে তেতিয়াহলে আপাৰ প্ৰাইমাৰীত আপোনালোকে চাকৰিটো পাব তেতিয়াহলে আপোনালোকে ভিডিঅ'টো শেষলৈ সম্পূৰ্ণকৈ চাব আৰু যিসকলে আমাৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেওঁলোকে যাতে এনেকুৱা ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহলে চাওকচোন ইয়াতে আপোনালোকে আগৰ নিযুক্তি হৈ যোৱা ফাইনাল মেৰিট লিষ্টখন প্ৰথমতে চাই লওক আপোনালোকে এইখন ডিব্ৰুগড়ৰ ফাইনাল মেৰিট লিষ্ট আছিলে এইটো আপোনালোকৰ এডভাৰটাইজ নম্বৰটো ইয়াতে দেখি আছে 255733 আৰু এইটো পাবলিশ হৈছিলে ফাইনাল মেৰিট লিষ্টখন 23/5/2023 হৈছিলে আপোনালোকে দেখি আছে ডিব্ৰুগড় OBC MOBC টোটাল 4টা পোষ্ট আছিলে ইয়াত আপোনালোকে টেটৰ মাৰ্কটো দেখি আছে এইটো আপোনালোকে দেখি আছে ইয়াতে 57 পোৱাজনৰ পাইছিলে 56 পোৱাজনৰ পাইছিলে আৰু 5533 জনৰ পাইছিলে যেহেতু এইবাৰ টেটৰ মাৰ্কৰ ওপৰতে আপোনালোকৰ ডিপেন্ড কৰিব যদি আপোনালোকৰ একাডেমিক মাৰ্কটো ইমান ভালো নহয় যদি টেটৰ মাৰ্ক আপোনালোকৰ পাৰ্সেন্টেজটো ভাল আছে তেতিয়াহলে এইবাৰ আপোনালোকে আপাৰ প্ৰাইমাৰীত নিযুক্তিটো পাই যাব ঠিক তললৈ আপোনালোকে চালে গম পাব ইয়াতে SC আছে 9টা আছে ইয়াতে SC ৰ টোটাল 9টা পোষ্ট আছিলে আপোনালোকে ইয়াতে দেখি আছে টেটৰ মাৰ্ক 54 পোৱাজনৰ পাইছে তাৰপিছত 55 মানে 33 তেও পাইছিলে ইয়াতে দেখি আছে 5533 জনেও পাইছে আপোনালোকে ইয়াতে দেখি আছে তাৰ পিছত আপোনালোকে UR ক্যাটাগৰীটো আপোনালোকে ইয়াৰ পৰা দেখিব পাৰিব টোটাল 24টা ইয়াতে মানে পোষ্ট আছিলে আপোনালোকে দেখি আছে ইয়াতে যিসকল 6133 তেও পাইছিলে ইয়াতে আৰু তললৈ স্ক্ৰল কৰিলে আপোনালোকে আৰু দেখা পাব ইয়াতে 60 পোৱাজনও পাইছিলে ইয়াতে 61 আছে টেটত তেও পাইছে যদি আপোনালোকৰ 64 মান পাৰ্সেন্ট আছে বা 63 ও আছে তেতিয়াহলে আপোনালোকে এইবাৰ আপাৰ প্ৰাইমাৰীত নিযুক্তিটো পাব আৰু এই মেৰিট লিষ্টখন মই ডেসক্ৰিপচনৰ লিংকত দি দিম আপোনালোকে ডাউনলোড কৰি আপোনালোকে চাব পাৰিব যেহেতু এতিয়া টেটৰ মাৰ্কৰ ওপৰতে ডিপেন্ড কৰে আৰু এতিয়া পাৰ্সেন্টেজৰ মানে সিস্টেমটো আগতকৈ বদলিছে তে হেয়ে আপোনালোকৰ যদি টেটত মাৰ্ক ভাল আছে তেতিয়াহলে আপোনালোকে নিশ্চয় এইবাৰ আপাৰ প্ৰাইমাৰীত চাকৰিটো পাব আৰু ভিডিঅটো আপোনালোকে শেষলৈ চাব এতিয়া আমি এনালাইজ সহকাৰে আপোনালোকক দেখুৱাম যে আপোনালোকে নতুন সিস্টেম যেটো পাৰ্সেন্টেজ লোৱাৰ তে আপোনালোকৰ টেটত কিমান মাৰ্ক থাকিলে আপোনালোকে চাকৰিটো পাব তেতিয়াহলে চাওকচোন ইয়াতে আপোনালোকে দেখি আছে আপাৰ প্ৰাইমাৰী যেটো জেনাৰেল ক্যান্ডিডেটৰ যদি তেওঁলোকৰ টেটত 95 মাৰ্ক আছে বা 95 ৰ ওপৰত আছে তেতিয়াহলে তেওঁলোকে এইবাৰ আপাৰ প্ৰাইমাৰীত চাকৰিটো পোৱাৰ এটা সম্ভাৱনা আছে আপোনালোকে জানিব পাৰিব আগৰ যোনটো মেৰিট লিষ্ট তাৰ লগত মই তুলনা কৰি দেখুৱাম এতিয়া আপোনালোকে দেখি আছে OBC MOBC ক্যান্ডিডেট এজনৰ যদি 87 মাৰ্কত মানে সি টেটত বা আসাম টেটতে হওক 87 মাৰ্ক যদি তেওঁলোকৰ আছে তেতিয়াহলে তেওঁলোক আপাৰ প্ৰাইমাৰীত চাকৰিটো পাব আগৰ মানে যেটো সিস্টেম আছিল এতিয়া নতুন সিস্টেম মতে তেওঁলোকৰ টেটৰ মাৰ্কটো যদি বেছি আছে তেতিয়াহলে তেওঁলোকে পাই যাব ঠিক সেইদৰে SC ক্যান্ডিডেট এজনৰ যদি 86 মাৰ্কৰ ওপৰত মানে আছে বা 86 আছে তেও মানে চাকৰিটো পোৱাৰ এটা আশা আছে ঠিক সেইদৰে STP বা ST হিলছ ক্যান্ডিডেটৰ 86 মাৰ্ক বা 87 মাৰ্ক যদি তেওঁৰ আপাৰ প্ৰাইমাৰীত আনিছে তেতিয়াহলে তেও এইবাৰ চাকৰিটো পাব আপোনালোকে এতিয়া দেখিব পাৰিব এটো আপোনালোকে দেখি আছে আপাৰ প্ৰাইমাৰী মানে ডিব্ৰুগড়ৰ যেটো জেনাৰেল পোষ্ট আছিল 24টা তাৰ ভিতৰত মই কেইজনমান ক্যান্ডিডেটৰ ইয়াতে মাৰ্কটো লৈছিলো প্ৰিভিয়াস যেটো মেৰিট লিষ্ট আছিল আপোনালোকে দেখিলে ইয়াতে আপোনালোকে দেখিছে হাই সেকেন্ডাৰীত 78.60 পাইছিলে তাৰ পিছত তেওঁৰ টেটত মাৰ্ক আছিল 60 আছিল তাৰপিছত গ্ৰেজুৱেচনত আছিল তেওঁৰ 70.70 আছিল আৰু বিএড বা ডিএলএডত তেওঁৰ আছিল 8120 তেওঁৰ টোটাল মাৰ্কটো কিমান হৈ আছে আপোনালোকে দেখি আছে 59.52% এটো নিউ মানে পাৰ্সেন্টেজৰ মানে যেটো লব সিস্টেম মতে সেই মতে এটো 59.52 আছিল তেওঁৰ টেটত মাৰ্ক আছিল 60 তেতিয়া তেওঁ চাকৰিটো পাইছিল ঠিক সেইদৰে
আপোনালোকে দেখি আছে সেকেন্ডটো 79.80 আছিল হাই সেকেন্ডাৰীত ঠিক সেইদৰে টেটত পাইছিলে তেওঁ 61.33 আছিল গ্ৰেজুৱেচনত আছিল তেওঁ 75.35 আছিল আৰু তেওঁৰ বিএড ডিএলএডত আছিল 78.64 তেওঁৰ টোটাল পাৰ্চেন্টেজটো এতিয়াৰ নিয়ম মতে তেওঁলোকৰ হৈ আছে 60.753 হৈ আছে এটো এতিয়া যদি কোনোবা প্ৰাৰ্থী যদি 63.33 বা 65% আছে তেতিয়া হলে তেওঁলোকে কিন্তু ইয়াতে দেখি আছে আপোনালোকৰ মাৰ্কটো কিন্তু আগতকৈ মানে বহুত বেছি তে আপোনালোকে দেখি আছে এওঁলোকৰ মাৰ্কটো বেছি আছে কিন্তু এওঁলোকৰ একাডেমিক মাৰ্কটো কম আছে দেখি আছে হাই সেকেন্ডাৰী তেওঁলোকে 78 79 পাইছিল আগৰবিলাক কিন্তু এওঁলোকৰ 62 বা 50 আছে তথাপি যদি এওঁলোকৰ টেটৰ মাৰ্কটো অলপ বেছি থাকে তেতিয়াহলে এওঁলোকে কিন্তু এই মাৰ্কতকৈ কিন্তু এই মাৰ্কটো বেছি হৈ আছে ইয়াৰ পৰা আপোনালোকে জানিব পাৰি আছে যে আপোনালোকে যদি 95 ৰ ওপৰত জেনাৰেল কোনোবা ক্যান্ডিডেটে মাৰ্ক কৰিছে 95 96 97 98 বা 100 প্লাস আছে তেওঁলোকেতো নিশ্চয় চাকৰিটো পাবই আপাৰ প্ৰাইমাৰীত আৰু আপোনালোকে দেখি আছে তেওঁলোকৰ গ্ৰেজুৱেচনত ইয়াতে মাৰ্কটো বেছি আছিল কিন্তু ইয়াতে মই মাৰ্ক কম লৈছো ঠিক সেইদৰে বিএড ডিএলএডত ইয়াৰ মাৰ্ক বেছি আছিল ইয়াতে মই মাৰ্কটো কম লৈছো আপোনালোকে দেখি আছে তথাপি নিউ পাৰ্চেন্ট হিচাপে এওঁলোকৰ মাৰ্কটো বেছি তে হেয়ে যদি আপোনালোকৰ জেনাৰেল ক্যান্ডিডেট কোনোবা আছে তেওঁলোকে যদি 64 63 ৰ ওপৰত আছে তেতিয়াহলে তেওঁলোকেও মানে এইবাৰ চাকৰিটো পোৱাৰ এটা আশা আছে ঠিক সেইদৰে আমি ওবিসি এমওবিসি 4টা পোষ্ট আছিল ডিব্ৰুগড়ত তাৰ পৰা আমি এটো লৈ আহিছিলো ইয়াতে দেখি আছে আপোনালোকে হাই সেকেন্ডাৰীত 78.60 আছিল টেটত আছিল 55.33 আছিল 74 আছিল গ্ৰেজুৱেচনত আৰু বিএড এণ্ড ডিএলএডত আছিল 82.35 টেটৰ মাৰ্কটো এতিয়া হয় 56.011 তেতিয়া তেওঁলোকে নিযুক্তি পাইছিল এতিয়া আৰু এজনৰ লৈছিল 86 আছিল হাই সেকেন্ডাৰীত টেটত আছিল 56 আৰু তেওঁলোকৰ গ্ৰেজুৱেচনত আছিল 56.82 এণ্ড বিএড ডিএলএডত আছিল তেওঁলোকৰ 79.41 আৰু তেওঁলোকৰ এতিয়াৰ মতে পাৰ্চেন্টেজ হৈছে 55.911 আৰু এতিয়া যদি কোনোবা যদি তেওঁৰ যদি টেটত 58 থাকে আৰু তেওঁলোকৰ যদি একাডেমিক মাৰ্ক বিলাক দেখি আছে আপোনালোকে যদি কম থাকে তথাপি কিন্তু তেওঁৰ মাৰ্কটো এই ক্যান্ডিডেট দুজনতকৈ বেছি হয় ইয়াতে আপোনালোকে দেখিব পাৰিছে যে 56.150 মানে ইহততকে মাৰ্কটো ইয়াৰ বেছি আছে কিন্তু একাডেমিক মাৰ্ক বিলাক কম কিন্তু টেটত মাৰ্কটো 58 যদি আছে বা 57.33 থাকিলেও পাই যাব যদি তেওঁলোকৰ একাডেমিক মাৰ্ক বেছি থাকে তেতিয়াহলে তো পাইয়ে যাব নিশ্চয় ইয়াৰ পৰা আপোনালোকে জানিব পাৰিছে যদি কোনোবা ওবিসি প্ৰাৰ্থী আছে যদি তেওঁ 58 ৰ বা 59 পাইছে তেতিয়াহলে তেওঁ চাকৰিটো এইবাৰ পোৱাৰ এটা আশা আছে কাৰণ কিয়নো 5550টা পদত বহুতো মানে ইউপি পাস কৰা আগষ্টত সিটেট বা আসাম টেটৰ তেওঁলোকে পাই যাব জানুৱাৰী জুলাই আৰু এইবাৰ মিলি ক্যান্ডিডেট যিখিনি আছে ইমানো ভাল মাৰ্ক আনিছে বহুতে কিন্তু কম থকা প্ৰাৰ্থীও পাই যাব আপোনালোকে পিছত জানিব পাৰিব ভিডিঅ'ৰ জৰিয়তে ঠিক সেইদৰে আপোনালোকে ইয়াতে দেখি আছে এসসি পোষ্টৰ ডিব্ৰুগড়ৰ এসসি পোষ্ট আছিল 9টা আছিল আপোনালোকে দেখি আছে তাত দুজন প্ৰাৰ্থীৰ আমি মেৰিট লিষ্টৰ আহাৰ লৈ আহিছো আমি হাই সেকেন্ডাৰী 83 আছিল তাৰ পিছত আপোনালোকে দেখিছে টেটত আছিল 54.66 আৰু গ্ৰেজুৱেচনত আছিল তেওঁৰ 64.42 ঠিক সেইদৰে বিএডত আছিল 81.85 তেওঁৰ টোটাল মাৰ্ক হৈ আছে পাৰ্চেন্টেজ হিচাপে 55.191 হৈ আছে এতিয়া মতে আৰু ঠিক আৰু এজন আছে 77.80 পাইছিল হাই সেকেন্ডাৰীত টেটত পাইছিল তেওঁ 55.33 আছিল আৰু গ্ৰেজুৱেচনত আছিল 75.76 আৰু বিএড ডিএলএডত আছিল তেওঁৰ 67.10 টেটৰ পাৰ্চেন্টেজটো হৈছে 55.297% তে ঠিক সেইদৰে যদি এতিয়া যদি কোনোবা এজন প্ৰাৰ্থী যদি 57.33 থাকে আৰু একাডেমিক মাৰ্ক বিলাক যদি কমো থাকে তথাপি তেওঁ কিন্তু ইয়াতে আপোনালোকে দেখি আছে এই দুজনতকে কিন্তু বেছি আছে 55.314% ইয়াতে বেছি আছে তে আপোনালোকে এই ভিডিওটোৰ পৰা আপোনালোকে জানিব পাৰিলে
যদি কোনোবা SC মানে কেটাগৰীৰ ষ্টুডেণ্ট কেণ্ডিডেটে এইবাৰ যদি 57ৰ ওপৰত আছে বা 58, 59, 60 তেওঁলোকে আপাৰ প্ৰাইমাৰীত চাকৰিটো পোৱাৰ এটা সম্ভাৱনা আছে যদিহে তেওঁলোকৰ মই দেখুওৱা মতে এনেকুৱা মাৰ্ক আছে তেওঁলোকৰ যদি জেনেৰেল কেণ্ডিডেট 95ৰ ওপৰত মাৰ্ক আনিছে বা OBC MOBC 87ৰ ওপৰত মাৰ্ক আছে যদি ইয়াতকৈ বেছি আছে তেতিয়াহ'লে তেওঁলোকেতো নিশ্চয় আপাৰ প্ৰাইমাৰীত এইবাৰ চাকৰিটো পাব কিয়নো 5550টা পদৰ বিজ্ঞাপনত যিবিলাক আগষ্টত মানে CTET পাছ কৰিছিলে তেওঁলোকে জানুৱাৰী জুলাই আৰু ডিচেম্বৰত হৈ যোৱা CTETতো তেওঁলোকে আপাৰ প্ৰাইমাৰীত ভাল মাৰ্ক এটা আনিছে আৰু তেওঁলোকেতো আগৰ এডভাৰটাইজমেণ্টতে পাই যাব তেতিয়াহ'লে তেওঁলোকে যিবিলাকে ৰিপিটেড মানে ডাবল পাছ কৰি থৈ দিছে তেওঁলোকে এবাৰ পালেতো আৰু এবাৰ এপ্লাই নকৰে যিহেতু আগৰ এডভাৰটাইজমেণ্টতে তেওঁলোকে পাই যাব সেয়ে যিসকল মানে নতুনকৈ মানে CTET পাছ কৰি ইমান মাৰ্কৰ ওপৰত আছে তেওঁলোকে এইবাৰ নিশ্চয় আপাৰ প্ৰাইমাৰী টিচাৰ হোৱাৰ এটা সম্পূৰ্ণ আশা আছে তে ভিডিঅ'টো চাই পাই আপোনালোকে কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ মানে কিমান মাৰ্ক আছে আপোনালোকে কমেণ্ট বক্সত আপোনালোকে লিখিব আৰু আপোনালোকে কেইবাৰ মানে ৰিপিটেড মানে CTET পাছ কৰিছে যে স্ক'ৰটো আপোনালোকে ইমপ্ৰুভ কৰিছে নে আপোনালোকৰ সেম আছে আপোনালোকে কমেণ্ট কৰি জনাব তেতিয়া আপোনালোকে আগলৈ ভিডিঅ'বিলাকৰ জৰিয়তে আপোনালোকে কাটআপটো সম্পূৰ্ণ জানিব পাৰিব তে আজিৰ ভিডিঅ'টোত এয়াই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে ধন্যবাদ